দীঘলীয়া সময় বিভিন্ন সংগ্রাম বিভিন্ন হিংসাত্মক এটা পরিবেশৰ মাজেৰে বড়োলেণ্ডে বহু দীঘলীয়া এটা জাৰ্নি এটা কৰিলে আগতে আপোনালোকে দেখিবলৈ পাইছে। কিন্তু 2020 চনত শান্তি চুক্তি হোৱাৰ পিছত আগৰ যি 30-40টা বছৰত যিখিনি নেগেটিভিটি আছিলে, যিখিনি মানুহৰ মাজত ট্ৰাষ্ট ডিফিজিট হৈছিলে, জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ অভাৱ হৈছিলে, বিভিন্ন কাৰণত এই গোটেই পৰিৱেশটো পৰিৱৰ্তন কৰাৰ কাৰণে আমি এতিয়াৰ চৰকাৰৰ তৰফৰ পৰা আমাৰ জাতীয় সংগঠন সামাজিক সংগঠনবোৰক লৈ পেলাই আমি চিন্তা চৰ্চা আৰম্ভ কৰিছিলোঁ। আৰু ইয়াৰ কাৰণে সঠিক পদক্ষেপটো আমি দেখিবলৈ পাইছিলোঁ কি বড়োলেণ্ড হেপিনেছ মিছনৰ দ্বাৰা এইটো হ'ব পাৰে। আৰু ইয়াৰ দ্বাৰাই আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যাৰ মাজত অলপমান সম্বন্ধটো বেয়া হৈ গৈছিলে, আমাৰ ডায়লগ আৰম্ভ হৈছিলে, বাৰ্তালাপ আলোচনা আৰম্ভ হৈছিলে, আদান প্ৰদান ভাৱ বিনিময়বিলাক আৰম্ভ হৈছিলে। আৰু এই প্ৰগ্ৰামটো আমি ইউথৰ মাজত, উমেনৰ মাজত, বিভিন্ন শ্ৰেণীৰ আমাৰ লোকৰ মাজত লৈ গৈছিলোঁ। আৰু এইটোৱে এতিয়া পূৰ্ণাংগ এটা ৰূপ লৈছে আজিৰ তাৰিখত, যে আমি যোৱা ডিচেম্বৰ 30 লাষ্ট ইয়াৰ তাত আমি ভিজন ডকুমেণ্ট 26টা জনগোষ্ঠীৰ কাৰণে পাব্লিছ কৰিছিলোঁ। আৰু সেই ভিজন ডকুমেণ্টত 26টা জনগোষ্ঠীৰ ইতিহাস, এই 26টা জনগোষ্ঠীৰ ভাষা সংস্কৃতি অস্তিত্ব, এই গোটেই কথাবিলাক তাতে লিপিবদ্ধ হৈছিলে। আৰু ভিজন ডকুমেণ্টৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপে আমি জনগোষ্ঠীবোৰৰ ভাষা জীয়াই ৰখাৰ কাৰণে কিছুমান পদক্ষেপ হাতত লোৱা হৈছে। আমি 26টা জনগোষ্ঠীৰ মিউজিয়াম নিৰ্মাণ কৰি সেই জনগোষ্ঠীৰ বিষয়ৰ যি আমাৰ ঐতিহাসিক বিভিন্ন বিষয়বিলাক লৈ পেলাই আমি প্ৰিজাৰ্ভ কৰিব পাৰোঁ বা সাংস্কৃতিক বিভিন্ন ইলেমেণ্টছবিলাক আমি প্ৰিজাৰ্ভ কৰিব পাৰোঁ, সেই পদক্ষেপটো আৰম্ভ কৰা হৈছিলে। আৰু ইয়াৰ পিছত আমি প্ৰায় 18টা জনগোষ্ঠী, 26টাৰ ভিতৰত 18টা জনগোষ্ঠীৰ ভাষাক লৈ পেলাই এটা জনগোষ্ঠীয়ে আনটো জনগোষ্ঠীৰ ভাষা যাতে শিকিব পাৰে, সেইকাৰণে আজি যিটো বড়োলেণ্ড স্পিক্স বুলি আমাৰ কমিউনিকেশ্যন ব্ৰিজ এখন আমি পুথি ওলাইছোঁ, য'ত 18টা জনগোষ্ঠীৰ ভাষা এটা পুথিতে আমি 1000 এখন এটা শব্দ, 1000 এটা বাক্য আমি তাত লিপিবদ্ধ কৰা হৈছে। আৰু যিকোনো কমিউনিটিয়ে বড়োলেণ্ডত বসবাস কৰা এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ ভাষা ইয়াৰ দ্বাৰা বুজিবলৈ পাৰিব। আৰু ট্ৰেন্সফৰ্মেশ্যনটো যিহেতু বহুত দৰকাৰ আছিলে, 2020 চনত সকলো চিন্তা কৰিব পৰা ব্যক্তিয়ে চিন্তা ভাবিছিলে যে কেতিয়া পৰিৱৰ্তন আহিব, কেতিয়া ট্ৰেন্সফৰ্মেশ্যন আহিব। আৰু সেই ট্ৰেন্সফৰ্মেশ্যনটো যিহেতু আহিছে, সেই কথাখিনি পুনৰ ৰাইজৰ আগত বা চবেই বিবেচনা কৰিব পৰাকে এখন পুথি ওলোৱা হৈছে। বড়োলেণ্ড ট্ৰেন্সফৰ্মেশ্যনৰ কাৰণে এটা পুথি আজি ওলোৱা হৈছে। আৰু ইয়াৰ লগতে হেপিনেছ মিছনৰো এটা আমি এনুৱেল ৰিপৰ্ট এটা ওলাইছোঁ, যিখিনি আমি কাম কৰিলোঁ। আৰু সকলো জনগোষ্ঠীৰ কাৰণে আজি আমি এটা ইথনোগ্ৰাফী লিখাৰ কাৰণে এটা প্ৰগ্ৰাম লঞ্চ কৰিব বিচাৰিছোঁ। এই আটাইবোৰ কাম বড়োলেণ্ড অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সাহিত্য সভা, সকলো জাতি জনগোষ্ঠীৰ ছাত্ৰ সংগঠন আৰু সামাজিক সংগঠনবোৰক বিশ্বাস আৰু আস্থাত লৈ পেলাই বড়োলেণ্ড চৰকাৰে কৰিছে। ইয়াৰ মূল কাৰণটো হৈছে বড়োলেণ্ডত পুনৰ যাহাতে অশান্ত নহয়, বড়োলেণ্ডত পুনৰ যাহাতে ভুল বুজাবুজি নহয়, আৰু বড়োলেণ্ডত অনাগত দিনত এই 26টা জনগোষ্ঠী একত্ৰিত এজনে আনজনক, এটা জনগোষ্ঠীয়ে আনটো জনগোষ্ঠীৰ মৰম স্নেহ বিশ্বাসেৰে আগবাঢ়ি যাব পাৰে।